অনুষ্ঠানত যেতিয়া মই থিয় তেতিয়া আচলতে মোৰ শৰীৰটো কঁপনি এটা উঠিবলৈ আৰম্ভ কৰে। মই আচলতে এনেকুৱা ধৰণৰ কেতিয়াও কবিতা পাঠ কৰি পোৱা নাই বা কবিতা আবৃত্তি কোনো অনুষ্ঠানতে আজিলৈকে কৰি পোৱা নাই। তথাপিও আজি এই অনুষ্ঠান ভাল লগা এই মুহূৰ্তটো মই আশা কৰিছোঁ ভুল ভ্ৰান্তি হ'ব, আপোনালোকে ক্ষমা কৰিব। মই আজি এই অনুষ্ঠানটোত নীলমণি ফুকনদেৱৰ এটা জনপ্ৰিয় কবিতা মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি, এই কবিতাটো পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি, আজাৰৰ আন্ধাৰত তৰে পিছে বাই তোৰ কোন গাঁৱত ঘৰ, মৰিলে মানুহ তাত ঢাপত ৰোৱনে আগন গছ, পুখুৰীত জীয়াৱনে মাছ, মানুহটো আৰু তোৰ আহিলে ঘূৰি, মাছ ৰাতি বেৰৰ জলঙাৰে সোমাই দিলনি বাই তোৰ আখলৰ লাৱৰ খোলাত সাঁচত দিম, উজাগৰ দুচকুৰে জ্বলাও পদূলিৰ কাঞ্চন গছৰ আন্ধাৰ, বাই তোৰ কোন গাঁৱত ঘৰ, পিন্ধনে জেতুকা তৰে ফাটি যোৱা কলিজা।